বেটেৰী কিমান পাৰ্চেণ্ট ওলাব 96 আছে মই ভালকৈ দেখাব পাৰিম নিৰ্মল ব্লগ ইউটিউব চেনেলটো এতিয়া যাব ওলাইছোঁ সেই ল'ৰাজনৰ ঘৰলৈ যিজনে ল'ৰাই বস্তু বনাই আছে বৰ্তমান মই এতিয়া ঘৰৰ পৰা অলপ ওলাই আহিলোঁ ৰাস্তাটো বেয়া বোকা বাইকখন নোসোমাই সেইটো কাৰণে এতিয়া আলিতে বাইকখন ধৰিছে সেইখন বাইকখন দেখিছেই চাগে সেইখন বাইকখন হয় তো এতিয়া বলক সেই কিনো বনাই থৈছে আৰু চাওঁগৈ আহি পাই গ'লো সি পলাশৰ ঘৰ তো এতিয়া কি বনাই থৈছে চাওঁগৈ এক পাক ভিতৰলৈ সোমাই যাওঁ মানুহ আছে চাগে পলাশ গেম খেলি আছে পূৰা এইবোৰ বস্তু PVC পাইপৰ পৰা বনাইছে এইটো আৰু ইয়াত স্পীকাৰ সোমাই আছে এইটো গান বজে এইফালে ব্লুটুথ ছিষ্টেম হয় এইফালে অন অফ কৰা ছুইচ আছে এইটো অন হৈ গৈছে এতিয়া অকণমান বজাই দেখাম বাৰু এইফালে এইটো আছে তাৰপিছত এইফালে কাম কৰা বস্তু আছে এইফালে এইটো আইৰণ হয় এইটো এটা বক্স এইফালে এইটো এইফালে ওপৰত ৰেডিঅ' ভলিউম লগাই আছে যি টি বস্তু ভালেকেইটা ছুইচ আছে চোন এইবোৰ এইবোৰ আছে বস্তু ই এতিয়া বহি আছে বৰ্তমান গেম খেলি খেলি নিচলা আছে এইটো হেৰি কি বুলি কয় অগ্নিবীৰৰ কাৰণে বডি বনাইছে এয়া পূৰা চাকৰি ল'বিনে ভাই ল'ম চাকৰি ল'ম কৈছে পূৰা এই বডি একদম ঠিকে আছে এইফালে জিম মৰা বস্তুও আছে এইখিনি পূৰা জিম মাৰি এইকেইডাল তাৰপিছত এইফালে আছে এইডাল পূৰা জিম মাৰি বনাইছে বডি এইটো কিহৰ পৰা বনাইছিলা এইটো PVC পাইপ কাটি কাটি গলাই বনোৱা হৈছে ইয়াত স্পীকাৰ 5টা সোমাই আছে আৰু কিছুমান ছুইচ লগাই মেলি আৰু চাৰ্কিট বৰ্ড এখন লগাই বেটেৰী কেইটামান লগাই মেলি কমপ্লিট কৰা হৈছে একবাৰ বজাই দেখাবা নেকি এইটো ব্লুটুথ কানেক্ট কৰা হয় ব্লুটুথ অন হৈছে Bluetooth mode. এতিয়া আমি সাউণ্ড কোৱালিটি বৰ হেভি গতে লাগিছে দেখুৱা ব্লুটুথ কানেক্ট কৰিছে নেকি ব্লুটুথ কানেক্ট কৰিছোঁ এইটো সম্পূৰ্ণ আমি যে ব্যৱহাৰ কৰোঁ লেট্ৰিনৰ পাইপ তো সেই পাইপটোৰ পৰা বনাইছে কাটি কিনে তাৰপিছত এইফালে বাট একদম ড্ৰিল মেচিনে ধুনীয়াকৈ ফুটাই দিছে এইফালে স্পীকাৰ লগাই দিছে স্পীকাৰ আছে এইটো ছুইচ আছে অন অফ কৰা এইফালে ছুইচ আছে এইটো এটা স্পীকাৰ নেকি বাৰু এইফালেও আছে এইফালেও আছে পূৰা স্পীকাৰ দি দিছে এডাল কিহৰ কাৰণে দিয়া হৈছে এইটো এণ্টেনা ৰেডিঅ' এণ্টেনা ৰেডিঅ' বাজে নেকি ৰেডিঅ' বাজে আৰু এইফালে এইটো চাৰ্জ দিবলৈ পৰা ছিষ্টেম দিছে চব কি ধুনীয়া একবাৰ বজাই দেখুৱাব লাগে কানেক্ট হোৱা নাই বৰ্তমান কানেক্ট হৈ গ'ল এতিয়া লাহেকৈ বুজিব সাউণ্ড কোৱালিটি যিখিনি হয় একদম মজা আছে বেছটো একদম ধুনীয়াকৈ মাৰে এইটো এতিয়া এই বন্ধ কৰিছে ডিছকানেক্টেড হৈ কৈছে আৰু এটা বস্তু বনাইছে লাইট এইটো হেৰি আমি যে ব্যৱহাৰ কৰোঁ চাৰ্জাৰ দিয়া লাইট JCB লাইট তাৰ মাথাটো কাটি কিনে এইটো কি বস্তু বনাই দিছে চব এইফালে চব এইটো জ্বলেনে জ্বলে একবাৰ জ্বলে চব এইফালে ছুইচটো এইটো অনলাইনৰ পৰা মগাই আনিছে এনেই জ্বলাইছে এইটো চব বৰ ধুনীয়া পোহৰ দিয়ে এইফালে চব পোহৰটো দেখিলে গম পাব এইফালে চব লাইটৰ পোহৰ ৱাল একদম বগা কৰি দিছে ভেকুলী মাৰিবলৈ যাবলৈ ভাল আছে ন আৰু এটা বস্তু বনাইছে এইডাল মোবাইল চাৰ্জ দিয়া এডাল জেক তো এইডাল মোবাইল ভালেকেইটা এইফালে নিজে জইন দি লৈছে এইডাল ৱাৰ হৈ চব ৱাৰডাল নিজে কাটি কিনে এইফালে চি টাইপৰ একেলগে 3টা মোবাইল চাৰ্জ দিব পৰা বনাইছে চিষ্টেম চব এইফালে চাৰ্জাৰডাল এইডাল
ইয়াত কাটি কুটি কিনে এডালৰ পৰা কাটি কুটি কিনে ধুনীয়াকৈ বনাইছে মানে এইটো মোবাইল চাৰ্জ দিব পৰা। আৰু এটা বস্তু বনাইছে, এইটো লাইটহে হয়, এইটো অন অফ কৰা ছুইচ দিছে। তাৰপিছত এফালৰ পৰা চাৰ্জ দিয়া ছিষ্টেম আছে। এইটো আগতে বেটেৰীও আছিলে, কাটি কুটি কিনে বনাইছে। এইফালে LED, এইটো আকৌ গ্লাছখন নাই বাৰু, এইটো জ্বলাই চাওঁ। এইটো ধুনীয়া পোহৰ দিয়ে, এটা 3টা 4টা মানুহে জ্বলিছে লাইট, গোটেইকেইটা নাই জ্বলা। তো এইটো ভাল আছে পোহৰটো, চব পোহৰটো দেখাইছোঁ একদম সুন্দৰকৈ বনাইছে। এইটো ৰিচাৰ্জেবল বুলি কয় এনেকৈ ন। আৰু এটা বস্তু বনাইছে, এইডাল হেডফোন নে কি, এইডাল কেনেকৈ বনাইছে কৈ দিয়া অলপ। এইডাল যে বেটেৰীটো বেয়া হৈ গ'ল ইয়াৰ, এইটো মোবাইলৰ বেটেৰী কাটি পিনে লগাই দিয়া হৈছে। এইটো চব নকিয়া মোবাইলৰ বেটেৰী, তাৰপৰা এইডাল হ'ল বেলেগ হেডফোনৰ কাটি পিনে লগাই দিয়া হৈছে। এনেকেই বজে আৰু। এতিয়া মই অন কৰি দেখাইছোঁ চব। এইটো ইয়াত নীলাকৈ লাইট এটা দেখিছে চাগে। এইটো এতিয়া কানেক্ট কৰি ব্লুটুথ কানেক্ট কৰি শুনিব পৰা যাব। ইয়াত ব্লুটুথ ছিষ্টেমৰ হেডফোন বনাইছে। এইডাল কি ধুনীয়া, চব নকিয়া বেটেৰী লগাই দিছে। এইটো ইফালে আৰু পলাশে ক্ৰীড়া জগতো কিছুমান প্ৰাইজ পাই থৈছে। এইফালে ট্ৰফিখিনি আছে, ৰ'ব আপোনালোকক দেখাইছোঁ। এইফালে চব বহুত প্ৰাইজ গোটাই থৈছে। খেল খেলি কিনে গোটাই থৈছে চব। এইটো চব, এইটো ফাৰ্ষ্ট প্ৰাইজ, এইটো ছেকেণ্ড প্ৰাইজ, এইটো ছেকেণ্ড প্ৰাইজ। 2022 চনতে এইবছৰে মানে পাইছিলে এইকেইটাখিনি প্ৰাইজ। এইকেইটা চেলুট এজনলৈ অগ্নিবীৰত বৰ্তমান সাজু হৈ আছে। পূৰা চেহেৰা চক কি ধুনীয়া কৰি থৈছে। তো এই ল'বই মানে অগ্নিবীৰ। আমি ইউজ কৰা বস্তু কিছুমান বেয়া হৈ যায়, আৰু সেই বস্তুবোৰ লগত বেলেগ বস্তু লগাই কিনে, কিছুমান পেলনীয়া বস্তু লগাই, কিছুমান অনলাইনৰ পৰা মগাই কিনে এই পলাশে বস্তু বনাইছে। সেইটো কাৰণে ভাল লাগিছে ইয়াক। সেইবোৰে লাইট চাউণ্ড এইবোৰ। আৰু এফালে আছে বস্তু বনোৱা, এইটো এটা বক্স। এইটো কেনেকৈ বজাব, ভালেখিনি চুইচ আছে। তো এইটো বজাই দেখাম এতিয়া লাহেকৈ। এইফালে কাম কৰা বস্তু, এইবোৰ চব সঁজুলি, কাম কৰা চব, এইবোৰ চব সঁজুলি হয়। তো কি চাব আৰু, ইয়াত কাম কৰা মানুহৰ বস্তু কিমান আৰু কি দেখাম আৰু। চব বস্তু দেখাই শেষ নহয়, ইমানেই মানে বস্তু আছে। পলাশ ভাই, এইটো কেনেকৈ বনাইছিলে, কি কি ছিষ্টেম আছে ইয়াত সোমাই কিনে অলপ কৈ দিলে ভাল হয়। এইটো সেই প্লাইবৰ্ডৰ পৰা বনোৱা হৈছে। প্লাইবৰ্ড কাটি কুটি, এইখন SB বৰ্ড নেকি বাৰু? SB বৰ্ডৰ কৰি লাগি গৈছে। এই প্লাষ্টিকৰ বৰ্ড হয়। এখন কাটি কুটি বনোৱা হৈছে। তাৰপৰা ইয়াত এখন চ'লাৰ ছিষ্টেম দিয়া আছে ন। সেইটো চ'লাৰ নহয়, এইটো বেটেৰী কিমান পাৰ্চেণ্ট আছে সেইটো এইটো চাব পৰা যায়। বেটেৰী কিমান পাৰ্চেণ্ট ওলাব। 96 আছে। মই ভালকৈ দেখাব পৰা নাই। 96% আছে। এইটো চব 96% আছে। ইয়ালে এইকেইটা চুইচ টিপি পিনে এইটো অন কৰা হয়। এইটো দেখিছে, ব্লুটুথ মোডে হয়। এইটো ব্লুটুথ এইখন ডিছপ্লে আছে। তো এইফালৰ পৰা মোবাইলো চাৰ্জ দিব পাৰে। এইটো মোবাইল চাৰ্জ দিয়া, এইকেইটা পিন আছে। এইটো মোবাইল চাৰ্জ দিয়া, মোবাইল এটা চাৰ্জ দি দেখাই সৰু দিয়া। মোবাইল চাৰ্জ দিয়া, ৰ'ব মই চাৰ্জ দি দেখাই দিছোঁ। চব মোবাইল চাৰ্জ। এতিয়া ইয়াত গান এটা বজাই দিব লাগে। কেনেকুৱা লাগেনো মাতটো শুনি কিনে চাওঁ। এইফালে চব স্পীকাৰ লাগিছে, স্পীকাৰটো তলত লাগিছে। চব না কি বস্তু বনাইছে, কাটি কুটি মেলি চব। এইফালে আৰু এটা বস্তু চব ভাল লাগিছে, এইটো ৰেডিঅ' ভলিউম দি থৈছে। আগৰ পুৰণা ৰেডিঅ' বিচাৰি আজিকালিতো ৰেডিঅ' পাবলৈ নাইকিয়া। তো ৰেডিঅ' ভলিউম দি কিনে চাউণ্ডটো বহুৱা কমোৱা কৰি থৈছে, ভাল লাগিছে। এতিয়া বস্তু চাই এতিয়া যাব লাগে। বোলে পূৰা গেমত বিজি, ফৌজি। তো এতিয়া বলক তেন্তে যাওঁ। থাক, বাই বাই।
এয়াই আছিল আজিৰ ভিডিঅ' দৃশ্যাংশ।